নমস্কাৰ, আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা আপোনালোকৰ বাবে প্ৰস্তুত কৰিলোঁ। আপোনালোকে সকলোৱে সুধি আছিলে বা অপাৰেশ্যন হ'লনে বুলি, সেয়েহে আপোনালোকক আজি সকলোবোৰ ক'ম। মোৰ অপাৰেশ্যন ক'ত হ'ল, কেতিয়া হ'ল, এই সকলোবোৰ। আহকচোন ভিডিঅ'টো মাজলৈ যাওঁ। আকৌ মেডিকেললৈ আহিলোঁ। কিয় আহিছোঁ আপোনালোকক জনাই আছোঁ। আগফালে চাফা কৰি থকাৰ কাৰণে পিছফালে আহিব কোৱাৰ কাৰণে পিছফালে আহিছোঁ। আপোনালোকক অলপ দেখুৱাই দিছোঁ। আমি ৰাতিপুৱা সোনকালে পালোহি 9:30মান বজাত। সেইটো কাৰণে মেডিকেলত ইমান মানুহ নাই, চবফালে বন্ধ আছে। ইয়াৰ ইফালেও বন্ধ, দেখিছেনে? এইফালে চাফাই কৰি থকাৰ কাৰণে আমাক বেলেগ এটা ছাইডে আকৌ যাব ক'লে। আকৌ বেলেগ এটা ছাইডে আহি 2nd ফ্ল'ৰ পালোহি। ইয়াতে মোক চেকআপটো কৰাব। ইয়াৰ এইফালে চেকআপ কৰি হোৱাৰ পিছত মোৰ চিলাই কেইটামান শুকোৱাৰ কাৰণে কাটি দিলে আৰু ড্ৰেছিং কৰি দিলে। আৰু কেইটামান চিলাই থাকিলে, কেইদিনমানৰ পিছত আহিব কৈছে, ভালকৈ শুকোৱা নাই বোলে। সেইটো কাৰণে চিলাই কাটি হোৱাৰ পিছত বাইদেউক লগ কৰি যাম বুলি অলপমান বাহিৰতে বহিলোঁ। বাইদেউ যিহেতু পেচেণ্ট চাই আছে, সেইকাৰণে। আৰু মই এতিয়া মেইন কথাটোলৈ আহোঁ। মোৰ অপাৰেশ্যন হৈ গ'ল। অপাৰেশ্যন মানে লেপ্ৰস্কপি কৰা হ'ল। ক'ত হ'ল এইটো আপোনালোকক কৈ আছোঁ। চিলভাৰ হস্পিটেলত হ'ল মোৰ লেপ্ৰস্কপি, অমিয়া কছাৰী চেম্বাৰত। আৰু আপোনালোকৰ যদি গ'ল্ড ব্লাডাৰ হৈছে, মই চৰকাৰী মেডিকেলতো গৈছিলোঁ, মেডিকেল কলেজ। তাত মোক 1 সপ্তাহ থাকিলোঁ। 1 সপ্তাহৰ পিছত আকৌ মোক ৰিলিজ দিলে। 1 সপ্তাহৰ পিছত ডক্তৰে ক'লে আকৌ 1 মাহৰ পিছত আহিব, তেতিয়াহে ডেট দিব পাৰিম অপাৰেশ্যনৰ কাৰণে বুলি ক'লে। সেইটো কাৰণে মোৰ বিষটো যিহেতু অলপ হৈ থাকে। 1 সপ্তাহ মেডিকেল কলেজত থকাৰ পিছত বিষটো অলপ ভাল পালোঁ। ভাল পোৱাৰ পিছত অমিয়া বাইদেউ চেম্বাৰত সোমালোঁ। অমিয়া বাইদেৱে ক'লে যে অপাৰেশ্যনটো কৰি দিব পৰা যাব বুলি। সেইকাৰণে লগে লগে আকৌ অমিয়া বাইদেউ চেম্বাৰত আমি ছিট লৈ ল'লোঁ। ছিট দেওবাৰে লৈছিলোঁ। দেওবাৰ দিনটো ৰাখি সোমবাৰে মোক 4টা বজাত লেপ্ৰস্কপি কৰি দিয়া হ'ল। এতিয়া মই সুস্থ। আৰু বাইদেউ তাত বহুতো ধুনীয়া সুবিধা দিয়া হৈছে। বাইদেউৰ ওচৰত আয়ুষ্মান কাৰ্ডৰ সুবিধাও দিয়া হৈছে। যদি আপোনাৰ গ'ল্ড ব্লাডাৰ পাথৰ হৈছে, তেন্তে বাইদেউৰ ওচৰত আহি সকলোবোৰ কথা জানি যাব পাৰে যদি ইচ্ছা কৰে। আৰু বাইদেউ ধুনীয়াকৈ আপোনালোকক বুজাই দিব। খুব কম খৰচতে লেপ্ৰস্কপি বা অপাৰেশ্যন আপোনালোকে কৰি যাব পাৰে বাইদেউৰ ওচৰত আহি। এয়াৰ বাইদেউ মেডিকেলৰ সন্মুখৰ টুকা। এইফালৰ পৰা আমি সোমাই যাব পাৰিব। অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু প্ৰথম সোমাওঁতেনে আমি পিছফালে সোমালোঁ, সেইটো কাৰণে আপোনালোকক দেখুৱাই দিব পৰা নগ'ল। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ বাইদেউ কেম্পাছটো। ইয়াৰ খুব ধুনীয়াকৈ ফুল ৰুই থৈ দিছে। আমাৰ চেকআপ কৰি হোৱাৰ পিছত ঘৰলৈ আমি উভতি যাবলৈ গাড়ীলৈ অপেক্ষা। সম্পূৰ্ণ আপোনালোকক আৰু কেইটামান কথা ক'বলৈ বাকী থাকি গ'ল। আপোনালোকে যদি আগত আল্ট্ৰাচাউণ্ড কৰা আছে, তেন্তে আকৌ এবাৰ কৰাই চাব পাৰে। মোক মেডিকেল কলেজত ছাৰ এজনে লিখি দিছিলে MRI কৰিবলৈ। মই MRI কৰিলোঁ। MRI কৰাৰ পাছত গ'ল্ড ব্লাডাৰ পাথৰকেইটা অকণমান বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ ফলত মোৰ বহুতো অসুবিধা দিছিল। সেইটো কাৰণে খুব সোনকালে মই লেপ্ৰস্কপিটো কৰি পেলালোঁ। শেষত অপাৰেশ্যনৰ পৰা ওলোৱা অকণমানি দৃশ্য মোবাইলত বন্দী কৰি থৈছিলে মোৰ পৰিয়ালে। সেয়ে আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইয়াৰ আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ